নিউজ 12ৰ সমূহ দৰ্শকক স্বাগতম জনাই আগবঢ়াইছো দিনটোৰ কেইটামান শিৰোনামা। হাৰিয়ানা দিল্লীৰ সিংঘু সীমান্তত পুনৰ আৰু এগৰাকী বিদ্ৰোহী কৃষকৰ মৃত্যু হৈছে। শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি হাৰিয়ানাৰ মগা জিলাৰ হানসা সিং নামৰ ৭২ বছৰীয়া বিদ্ৰোহী কৃষকগৰাকীৰ মৃত্যু হৈছে। উল্লেখ্য যে কেন্দ্ৰৰ বিতৰ্কিত ৩ কৃষি আইন বাতিলৰ দাবীত যোৱা নৱেম্বৰৰ পৰা দিল্লীৰ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন সীমান্তত দেশৰ হাজাৰ হাজাৰ কৃষকে নিৰন্তৰ আৰু আপোচবিহীন বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে। ভাৰতৰ কোভিড-19 ভেকচিনৰ ৰপ্তানি সন্দৰ্ভত আজি সাংসদত তথ্য দাঙি ধৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে। ৮ ফেব্ৰুৱাৰী পৰ্যন্ত প্ৰায় ৩৩৮ কোটি টকাৰ কোভিড ভেকচিন অন্য দেশসমূহলৈ ৰপ্তানি কৰিছে বুলি গোৱেলে সাংসদত উল্লেখ কৰে। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ কোভিড ভেকচিন প্ৰস্তুত কৰিব পৰা ক্ষমতাক সমগ্ৰ বিশ্বৰ বাবে এক সম্পদ হিচাপে অভিহিত কৰিছে। এতিয়া ক্ৰমান্বয়ে স্বনিৰ্ভৰশীল হ'বলৈ আগবাঢ়িছে ভাৰতে। সেই মৰ্মে ভাৰতে বিভিন্ন অস্ত্ৰ তথা মিছাইল আদি ঘৰুৱা প্ৰযুক্তিৰে প্ৰস্তুত কৰিছে। আজি অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰিলে সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে সাজি উলিওৱা ১১৮খন অৰ্জুন টেংক। অৰ্জুন টেংক সাজি উলিওৱাৰ ক্ষেত্ৰত ভাৰতে আন কোনো দেশৰ পৰা সহায় লোৱা নাই বুলিও প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী সতীশ ৰেড্ডীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য যে ভাৰতীয় সেনাৰ হাতত বৰ্তমান ১১৯৩খন C-90 বা ভীষ্ম টেংক আছে। বাইছ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাগ ল'ব দুখনকৈ জনসভাত। নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্ন দলৰ শীৰ্ষ নেতাৰ আগমনৰ দিন উঠিছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিগত কিছুদিনত দুবাৰকৈ অসম ভ্ৰমণ কৰি যোৱাৰ পিছত পুনৰ অহা ২২ ফেব্ৰুৱাৰীত সোমবাৰে অসমলৈ আহিব। জানিব পৰা মতে উক্ত দিনা প্ৰধানমন্ত্ৰী মোদীয়ে ধেমাজি আৰু চিলাপথাৰৰ দুখনকৈ বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। সেইদিনাই তেওঁ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিজেপিৰ আন এখন সভাও সম্বোধন কৰিব বুলি জানিব পৰা গৈছে। এইখিনিয়ে আছিল আজিৰ দিনটোৰ খবৰ। ধন্যবাদ।